আমাৰ সেকেন্ড ডে হ'ল অৰুণাচলত আৰু আমি এতিয়া আহি আছো শ্বেৰগাঁৱৰ পৰা বমদিলা হৈ চাংটি ভেলীলৈ। এতিয়া আমাৰ বমদিলা পাবলৈ হৈছে। বতৰটো অলপ অলপ বৰষুণ দি আছে, ভাল লাগিছে একদম পাহাৰৰ মাজত বৰষুণ। এতিয়া পামগৈ বমদিলা আৰু 2 কিলোমিটাৰমান আছে, পুৰা ফগি ৱেডাৰ দেখাই থাকিম। এই আমি বমদিলাৰ পৰা ওলাইছোঁ লাঞ্চ কৰি পেলাই। ইয়াৰ পৰা চাংটিলে 48 কিলোমিটাৰ। গোটেই ধোঁৱা ধোঁৱা হৈ আছে ডাৱৰৰ কাৰণে। পুৰা ফগ। ইয়ে ৰাম, এইখিনি টাইমত কিন্তু মই বহুত ভয় খাইছিলোঁ দেই সঁচাকৈ। মই এনেকুৱা ফগ কিন্তু পোৱা নাই আগত। শ্বিলং যাওঁতেও বা অৰুণাচল আগত আহোঁতেও ক'তো এনেকুৱা পোৱা নাছিলোঁ। মেবি চাগে এই মনচুন ছিজন চলি থকাৰ কাৰণে চাগে এনেকুৱা হৈছে নেকি। গোটেই ডাৱৰ মানে একদম বেয়া ভয় খালোঁ কিন্তু। আৰু ফাইনেলি ডাৱৰ পাৰ হৈ আহিলোঁ কোনোমতে ভগৱানৰ নাম লৈ, আৰু এয়া আমি ধুনীয়া লেণ্ডস্কেপ পাই গ'লোঁ। আমি আহি পালোহি আজি চাংটি ভেলী, আৰু চাংটি ভেলীত আমি দুটামান হোমষ্টে চাই ফাইনেলি এটা খুব ধুনীয়া হোমষ্টে পালোহি। সেইটো হৈছে NT ৰিভাৰ ভিউ হোমষ্টে। একদম পাহাৰৰ মাজত আছে। এইটো ভেলী ন, চবফালে পাহাৰ, মানে বিৰাট ধুনীয়া। এই মোৰ পিছফালে আমি থকা ৰুমকেইটা, মানে তাৰে এটা ৰুমত আমি আছোঁ। এই ৰঙাকেইটা, এইখিনি গোটেইখিনি এৰিয়া অকল হোমষ্টে আছে। সেইকেইটাও হোমষ্টেয়ে হয়। মানে গোটেইফালে পাহাৰ আৰু একদম মাজতে মানে ইমান ধুনীয়াকৈ বনাইছে নহয়। আৰু সেইফালে নদীখন ইফালেদি যদি আমি যাওঁ তেতিয়াহ'লে আমি সেইখন নদীখন দেখি পাম। এখন নদীখন বৈ আছে তাৰপৰা ওলাই আহিয়ে। এতিয়া অকণমান পানী বাঢ়ি আছে কাৰণে আমি নামিবলৈ নোৱাৰোঁ। এইটো ভেলী। এটা কুইক ৰুম ট'ৰ এটা দি দিছোঁ বেগবোৰ খোলাৰ আগতে। ধুনীয়া ৰুম পাইছোঁ আমি, কটেজ। ইয়াতে সোফাও আছে, টেবল আছে, ৱাৰ্ড্ৰব, ড্ৰেছিং, ৰ'বা। তাৰপাছত তালে বাথৰুমো আছে। চাংটিত হৈ গ'ল গুড মৰ্ণিং। হ'ল বাৰু, মই উঠাই দেৰি কৰিলোঁ। ফ্ৰেছ হৈ ওলাওঁতে মোৰ দেৰিয়ে হৈ গৈছে। ওলাই দেখিছোঁ ইমান ধুনীয়া এটা, মানে ধুনীয়া পাতলকৈ ৰ'দ ওলাইছে, আৰু সেই পাহাৰটো গোটেই ডাৱৰে ঢাকি থ'লে। আচলতে চাওঁ বুলি ক'বলৈ তেনেকৈ বিশেষ এটা বস্তু তেনেকুৱা ধৰণে একো নাই। কিন্তু চাংটিত মানে আপুনি গৈ পেলাই 2-3 দিনৰ কাৰণে একদম পাহাৰৰ মাজত থাকি ৰিলেক্সেশ্যনৰ কাৰণে ধুনীয়াকৈ তাত থাকি আহিব পাৰে। মইতো সেইটোৱে মানে বিচাৰি পালোঁ তাত। একদম মানে বাহিৰৰ দুনিয়াৰ পৰা একদম দূৰত পাহাৰৰ মাজত এটা সুন্দৰ ভেলীত 2-3 দিন উপভোগ কৰি আহিলে একদম মনটো ফ্ৰেছ লাগে।
আৰু ইয়াতে আমি চাবলৈ গ'লোঁ চাংটিৰ শ্বিপ ফাৰ্ম আৰু এই ফাৰ্মৰ পৰা মানে এই জেগাখিনিৰ পৰা গোটেই ভেলীটোৰ মানে বিউটিটো বিৰাটেই ধুনীয়া খুব ধুনীয়া একদম সৌন্দৰ্যৰে ভৰপূৰ এয়া নাজাৰাটো দেখাই দিছোঁ এবাৰ আৰু চাংটিৰ পৰা ঘূৰি আহোঁতে আমি সোমালোঁ দিৰাং মনেষ্ট্ৰীত ইমান ধুনীয়া মনেষ্ট্ৰীটো চাই আমি লাহে লাহে আৰু ঘৰমুৱা হ'লোঁ গতিকে আকৌ লগ পাম অন্য এটি ব্লগত টিল দেন বাই বাই